ৰাজহুৱা স্থানত মাৰপিট কৰি পুনৰ বিতৰ্কত কটনৰ ছাত্ৰ। সৰস্বতী পূজাৰ নিশাই কটনৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। ছাত্ৰৰ এটা দলে পানী বিচাৰি যোৱাক লৈ কাজিয়াৰ সূত্ৰপাত। দিল্লী 6BBQ নামৰ ৰেষ্টুৰেণ্টখনত এই ঘটনা। কটনৰ ছাত্ৰই ৰেষ্টুৰাৰ মালিক কৰ্মচাৰীক ৰড লাঠিৰে প্ৰহাৰ কৰাৰ অভিযোগ। ঘটনাত গুৰুতৰভাৱে আহত ৰেষ্টুৰেণ্টখনৰ মালিক সমীৰ আহমেদক চিকিৎসালয়ত ভৰ্তি। ঘটনা সন্দৰ্ভত কটনৰ এজন ছাত্ৰক আটক কৰিছে আৰক্ষীয়ে।